নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে MAB লাইভ জুনাইত লোকেল কুকুৰা ফাৰ্ম খুলি স্বাৱলম্বী এজনী শিক্ষিত যুৱতী জুনাই ৰাংকপ তিনিআলিত ৰশ্মি পেগু নামৰ এজনী ছোৱালীয়ে চৰকাৰী চাকৰি আশা নকৰাকৈ নিজৰ এটা কুকুৰাৰ পৰা লাহে লাহে নিজৰ ঘৰৰ চোতালতে এটা কুকুৰাৰ ফাৰ্ম নিৰ্মাণ কৰি স্বাৱলম্বী হোৱা দেখা গৈছে জানিব পৰা মতে ৰশ্মি পেগু এজনী স্নাতক ডিগ্ৰীধাৰী তথাপি চৰকাৰী চাকৰি আশা নকৰাকৈ নিজৰ ঘৰতে লোকেল কুকুৰা ফাৰ্ম নিৰ্মাণ কৰি স্বনিয়োজন কৰা কাৰ্যই অতিকৈ প্ৰশংসনীয় লগতে তেওঁ চৰকাৰৰ পৰা কিছু সাহায্য প্ৰদান কৰিলে আৰু আগবাঢ়িব পাৰিম বুলি এইদৰে বাখ্যা প্ৰদান কৰে মোৰ নাম ৰশ্মি পেগু মই MAB লাইভৰ সমূহ সাংবাদিকতালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ মই জানুৱাৰী মাহৰ পৰা ফাৰ্মখন খুলিবলৈ আৰম্ভ কৰিছোঁ এনে আপুনি এইটো ফাৰ্ম খুলিবৰ কাৰণে আপুনি তেনেকৈ বিশেষ চৰকাৰৰ পৰা সাহায্য তেনেকৈ পাইছিলে নেকি নাই তেনেকুৱা মোৰ বিশেষ সাহায্য পোৱা নাই এতিয়ালৈকে হয় তেনেকৈ আপুনি এইখন ফাৰ্ম খুলিবৰ কাৰণে তেনেকৈ ক'ৰবাত ট্ৰেইনিং কৰিছিলে নেকি তেনেকৈ ক'ৰবাত শিকি আহিছিলে নেকি এই লোকেল কুকুৰা ফাৰ্ম এনে আমি বাহিৰত দেখিছোঁ ব্ৰইলাৰ তেনেকৈ বিশেষ কয়লাৰ তেনেকৈ বিশেষ ধৰণৰ তেনেকৈ ফাৰ্ম খোলে কিন্তু আজিলৈকে আমি দেখা নাই তাৰমানে ইয়াত লোকেল কুকুৰা পোহা দেখা নাই সেইকাৰণে আপুনি এইখিনি অভিজ্ঞতা আপুনি ক'ত পালে এই বিষয়লৈ আপুনি কি ক'ব হয় মই এজনী শিক্ষিত নিবনুৱা হয় মই স্নাতক ডিগ্ৰীধাৰী যিহেতু চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হৈ আছোঁ সেয়েহে মই ভাবিছোঁ স্বইচ্ছাৰে লোকেল কুকুৰা পুহি নিজে স্বাৱলম্বী হ'ম বুলি ভাবিছোঁ হয় এইটো কাৰণে মই নিজৰ অভিজ্ঞতাৰে মানে এতিয়া কৰি আছোঁ ভাবিছোঁ লোকেল কুকুৰা পুহিলে হয় মোৰ 3জনী ঘাই আছিলে 3জনী ঘাইৰ পৰা এতিয়ালৈকে 50জনীমান গাই হৈছে এতিয়া মোৰ কুকুৰা মুঠতে 500টামান আছে হয় এনে আপোনাৰ যিটো পশু চিকিৎসা বিভাগ যাক আমি ভেটেনেৰী বুলি কোৱা হয় এইটো বিভাগৰ পৰা বিশেষ ভেকচিন দিয়াৰ ব্যৱস্থা আপুনি কৰিছিলে নেকি নাই ভেকচিন তেনেকৈ হোৱা নাই মই নিজৰ বুদ্ধিৰে বা নিজৰ অভিজ্ঞতাৰে মই পুহি আছোঁ তাৰপিছত আপুনি কওক এই আপোনাৰ যিটো উমনি দিয়াৰ পাছত কুকুৰা যিটো কণীবিলাক তাৰমানে বেছিকৈ উমনি দিয়াৰ পাছত আপুনি কেনেধৰণৰ পদ্ধতি অৱলম্বন কৰা হয় যদি অত্যাধিক যদি কণী পাৰে যিটো কুকুৰা মাকজনীয়ে তেতিয়া আপুনি কেনেধৰণৰ পদ্ধতি অৱলম্বন কৰে এইটো বিষয়লৈ আপুনি কি ক'ব কুকুৰা যদি অত্যাধিক কণী পাৰে তেতিয়া মই বাহিৰৰখিনি মাজলৈ আৰু বাহিৰৰকেইজনীয়ে অত্যাধিক কণী পাৰে তেতিয়া বাহিৰৰখিনি মাজলৈ আৰু মাজৰখিনি বাহিৰলৈ দিয়া হয় তেতিয়া মানে সকলোখিনি সুৰক্ষিত হৈ থাকে কণীবোৰ আপুনি চৰকাৰ কেনেধৰণে অনুৰোধ কৰিব বিচাৰে মই চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ মই যদি এতিয়া 500টা পুহি আছোঁ চৰকাৰে যদি মোক সাহায্য প্ৰদান কৰে তেতিয়াহ'লে মই 500টাৰ পৰা আৰু 1000 2000 তেনেকৈ বঢ়াই গৈ মই আৰু অধিক পুহিব পাৰিম আৰু অধিক স্বাৱলম্বী হ'ব পাৰিম বুলি ভাবিছোঁ নিউজ ডেস্ক ৰিপৰ্ট MAB লাইভ সুনীল দলে